হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পূৰ্বে সত্ৰ মন্দিৰত সেৱা ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন নামঘৰৰ পৰা সত্ৰ দৰগাহলৈ অসমৰ নতুন মুখ্যমন্ত্ৰীগৰাকীৰ বাবে ক'ৰবাত যদি প্ৰাৰ্থনা আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিশ্ব শৰ্মাদেৱে প্ৰাৰ্থনাটি গ্ৰহণ কৰিব এই ভগৱন্তৰ ওচৰত মন্ত্ৰীগান সহায় কলিতা দি তেখেতে পঠাই দিছে ভগৱন্তৰ ওচৰত আশীৰ্বাদ ল'বৰ কাৰণে ক'ৰবাত দুৱা শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে আজি প্ৰথমে পুৱা 8 বজাত শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰত উপস্থিত হ'লগৈ অসমৰ নতুন মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যখনৰ শান্তি তথা সমৃদ্ধিৰ কামনাৰে শ্ৰী শ্ৰী ঈশ্বৰ হাতী সত্ৰত সেৱা জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্তই মুখ্যমন্ত্ৰীগৰাকী ৰাজভঁৰাললৈ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰিলে নগদ 1111 টকা চিএম হোৱাৰ পিছত প্ৰথম ভৰি পদাৰ্পণ কৰিছে আমাৰ শুৱালকুছিৰ দৰে ঠাই এখনত আৰু তাকো লয়াৰ আছামৰ একমাত্ৰ উদাসীন সত্ৰ আৰু সেই উদাসীন সত্ৰখনে আছে আমাৰ জালুকবাৰী সমষ্টিৰ শুৱালকুছিত আৰু তেখেতে এই শ্ৰী শ্ৰী হাতী সত্ৰত প্ৰথম পদাৰ্পণ কৰিছে গতিকে আমি সঁচাকৈ বৰ গৌৰৱান্বিত শুৱালকুছিবাসী এইটো মানে আমাৰ সত্ৰৰ পৰা কেতিয়াও যেন ৰাজকোষটো মানে উদং খালী নহয় তাৰ বাবে আমাৰ শুৱালকুছি হাতী সত্ৰৰ পৰা আমাৰ মানে অধিকাৰ বাবে তেখেতক মানে কিছু এটা ধনৰ টোপোলা তেখেতলৈ আগবঢ়াইছে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'লগৈ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰত COVID-19 নীতি নিৰ্দেশনা পালন কৰি দৌল গোবিন্দ মন্দিৰত আশীষ ল'লে বিজেপিৰ বিধায়িনী দলৰ নেতাগৰাকীয়ে মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা গামোচা ফুলৰ থোপা শৰাইৰে উষ্ম আদৰণি জনালে অসমৰ নতুন মুখ্যমন্ত্ৰীগৰাকীক দৌল গোবিন্দ মন্দিৰৰ পাছত কামাখ্যা ধামত উপস্থিত হ'লগৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কামাখ্যা ধামত পূজা অৰ্চনা আগবঢ়ালে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে ইপিনে অসমৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৰহাটৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা নামঘৰৰ ভকত বৃন্দই দিলে নামঘৰৰ অৱতীত মিঠাতেল ঢালি